নমস্কাৰ সকলোকে মৃদুজ ব্লগ মৃদুজৰ আঞ্জা ব্লগলৈ ইমান হাঁহি আৰু তামাচা আছে মানে মোৰ আজি ব্লগটো হৈছে মোৰ বাৰ্থডে সৰুকৈ এটা অনুষ্ঠিত অনুষ্ঠান এনেই জাষ্ট মোৰ অতি প্ৰিয় বান্ধৱী আৰু তাৰ ভায়েক আৰু বোৱাৰী দুইটা খুব মৰম লগা সিহঁতে মোক আন্তৰিকতাৰে খুব ধুনীয়া ট্ৰিট দিলে আৰু লগতে মোৰ নামটো দেখি সি মোৰ ফ্লেভাৰটো আনিছে আৰু মোৰ হাজবেণ্ড আৰু মোৰ লগৰ বান্ধৱী আৰু তেওঁৰ হাজবেণ্ড আৰু মোৰ লগতে শাহু মা সকলোৱে খুব বাৰ্থডেটো মই ভবা নাছিলোঁ এনেকৈ অনুষ্ঠান মানে পাতিম বুলি বাট তেওঁলোক অহাৰ কাৰণে খুব ভাল লাগিল আৰু ইমানে ভাল লাগি মানে সন্ধিয়াটো মোৰ বৰ সুন্দৰকৈ তুলিলে মই বাৰ্থডে কেক কাটিলোঁ লগতে মানে হুলস্থুলটো হৈ আছে মই আপোনালোকক মোৰ বাৰ্থডে একচুৱেলি 18 নৱেম্বৰতে হৈ গ'ল মানে ব্লগটো আপলোড কৰিব পৰা নাছিলোঁ চ' মোৰ গাটো বেয়া হোৱাৰ বাবে আজি ভাবিলোঁ কৰি দিওঁ তাকে শেষত মই মোৰ বান্ধৱী আৰু মোৰ ভাইটি বোৱাৰী মোৰ হাজবেণ্ড আৰু মোৰ মৰমৰ ল'ৰাটো বহুত ধন্যবাদ জনালোঁ মোৰ সন্ধিয়াটো ইমান সুন্দৰ কৰি তোলাৰ বাবে আহিলোঁ মজা ফটো নহয় মই ভিডিঅ' লৈ আছোঁ দেই নলে গ'লে লগা আমাৰ ফালৰ পৰা দীৰ্ঘায়ু হওক একদম স্পেচিয়েল দিনতে জন্ম জুবিনদাৰ জন্ম আৰু মৃদুবাৰ মানে ডাবল সেলিব্রেশন হৈ গৈছে থ্যাংক ইউ ইয়েস থ্যাংক ইউ বহুত ভাল লাগিলে ৰাইজে গান লগাই লগাই একদম এতিয়া হেৰি বান্ধৱীক গিফ্ট দিছে এয়া ইছৰাম একেবাৰে অঁ চাওঁ কি আছে খুলি এতিয়া খুলিম নে নুখুলিম চাওঁ অঁ ৰাইজে খালে ধুন্দুনি কেনেকুৱা ভাল খাইছা এয়া ৰাইজ চব ব্যস্ত খানা খোৱাত কাৰো এতিয়া কেমেৰা চাবলৈ সময় নাই এয়া আমাৰ খানাও আহি গ'ল এইফালে বাৰ্থডে গিফ্ট খুলি থাকোঁতে আমাৰ ভাত আহি গ'ল আমি ভাত খাম এয়া যিহেতু এইখন মানে হাঁহৰ কাৰণে স্পেচিয়েল হয় ন তো আমি হাঁহে খাইছোঁ হাঁহৰ থালি এয়া কেনেকুৱা লাগিলে সুদূৰ মানে লখিমপুৰৰ পৰা আহি নাও গৈছে এই গেংহালী অসমীয়া যদি আমাক ধুনীয়াকৈ হাঁহৰ মাংস এসাঁজ খোৱালে সেইকাৰণে মৃদুবালে বহুত বহুত ধন্যবাদ এনেকৈ যাতে বাৰ্থডে আৰু আহিবলগীয়া দিনতো পাতি থাকে আমাক এনেকৈ মানে ধাবা দি আছে খুৱাই থাকে সেইটোৱে আৰু আশীৰ্বাদ এনেকৈ দিছোঁ তাৰে দীৰ্ঘায়ু আৰু সুস্বাস্থ্য কামনা কৰিছোঁ মৃদু বতাহজাকৰ দৰে সদায় বৈ থাকক